এনেকুৱা কোৱা হয় যে যদি আমি বুক ৰিডিং হেবিটটো নিজৰ লাইফত ইমপ্লিমেণ্ট কৰোঁ, কিতাপ যদি আমি পঢ়িবলৈ লওঁ, তেতিয়াহ'লে আমাৰ মাইণ্ডছেট বহুত বেছি ক্লিয়াৰ হৈ যায়, আমাৰ থিংকিং প্ৰচেছ, থট প্ৰচেছটো বহুত বেছি ক্লিয়াৰ হৈ যায়, আমাৰ নতুন নতুন আইডিয়াছ আহে ব্ৰেইনত, আৰু আমি লাইফত বহুতখিনি আগবাঢ়ি যাবলৈ পাৰোঁ। চ' মোৰ লগতো এনেকুৱাই হৈছিলে, মই যেতিয়া বুক ৰিডিং হেবিটটোৰ কথা গম পাইছিলোঁ, মই লাইফত ইমপ্লিমেণ্টটো কৰিবলৈ বিচাৰিছিলোঁ, বহুতখিনি নতুন নতুন কিতাপ আনি পেলাই মই নিজৰ লাইফত বস্তুবিলাক ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু সেইটো সময়ত মোৰ পকেটে মোক এলাউ কৰা নাছিলে যে মই দোকানলৈ গৈ পেলাই বা অনলাইনে হওক মই কিতাপ এখন কিনি পেলাই বস্তুবিলাক পঢ়ি পেলাই ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈ পাৰিলোঁ লাইফত। চ' সেইটো মই সেইটো সময়ত কৰিব পৰা নাছিলোঁ। ফৰ চিয়'ৰ ভগৱানৰ কৃপাত মই আজিৰ দিনত কৰিবলৈ পাৰিছোঁ, কিন্তু মই জানো যে মোৰ সেই চিটুৱেশ্যনটো এতিয়াও বহুত মানুহৰ চিটুৱেশ্যন হৈ আছে। চ' তুমি যদি এজন ষ্টুডেণ্ট হয়, এজন বুক এনথুজিয়াষ্ট হয়, তুমি অলৰেডি বহুতখিনি কিতাপ পঢ়িছা আৰু আগলৈও বহুতখিনি কিতাপ পঢ়িবলৈ বিচাৰিছা, কিন্তু বৰ্তমান তোমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো হিচাপে তুমি বুকবিলাক এফৰ্ড কৰিবলৈ পৰা নাই কিতাপবিলাক কিনি পেলাই, কাৰণ কি যেতিয়া যেনেকৈ লেভেল বাঢ়ি গৈ থাকে কিতাপবিলাকৰ, আমাৰ কিতাপ পঢ়া হেবিটটো যেনেকৈ বাঢ়ি গৈ থাকে, কিতাপবিলাকো তেনেকৈ এক্সপেঞ্চিভ হৈ গৈ থাকে, ঠিক আছে। চ' সেইটো সময়ত আমাৰ পকেটে এলাউ নকৰে। চ' তুমি যদি এজন এনথুজিয়াষ্ট হয় বা তুমি যদি বুক ৰিডিং হেবিটটো আপোনাৰ পেলাই নিজৰ লাইফত বহুতখিনি গ্ৰ' কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ কাৰণে হয়। এই ভিডিঅ'টো যদি তুমি লাষ্টলৈকে চাই দিয়া, তেতিয়াহ'লে কেইটামান এনেকুৱা ফ্ৰী প্লেটফৰ্মছৰ কথা গম পাবা তুমি, য'ৰ পৰা তুমি হয়তো অডিঅ' বুক শুনিবলৈ পাৰিবা বুকখিনি, বা ধৰা তুমি ফ্ৰীতে ডাউনলোড কৰি পেলাই পঢ়িব পাৰিবা। চ' ভিডিঅ'টো এণ্ডলৈকে চাবা, কাৰণ কি বহুত বেছি বেনিফিচিয়েল হ'বলৈ গৈ আছে। তো প্ৰথম যোনটো আমাৰ ৱেবছাইট আছে ডেট ইজ জেড লাইব্ৰেৰী প্ৰজেক্ট। তুমি যেতিয়া গুগলত যাবা তাত জেড লাইব্ৰেৰী প্ৰজেক্ট বুলি চাৰ্চ কৰিবা, তেতিয়াহ'লে এই ৱেবছাইটটো তোমাৰ সন্মুখত আহি যাব, ঠিক আছে। চ' ভেৰাইটি অফ বুকছ আছে ইয়াত, ভেৰাইটি অফ তুমি বুকছ তুমি ইয়াত ফ্ৰীতে ডাউনলোড কৰিবলৈ পাৰা, কিন্তু ইয়াত কেছ এটা আছে যে তুমি এখন কিতাপ ডেইলি মানে ডাউনলোড কৰিবলৈ পাৰিবা। তাত এখনৰ ওপৰত মানে বেছি তুমি ডাউনলোড কৰিবলৈ হ'লে পেইড ভাৰ্জনটো ইয়াত ল'বলৈ লাগিব, ঠিক আছে। আৰু মোৰ মতে এইটো একো মানে ডাঙৰ কথা নহয়, কাৰণ কি তুমি বুকখন ডাউনলোড কৰাৰ পিছত সেইখন পঢ়োঁতেতো তোমাৰ বহুত টাইম লাগিব, ৰাইট। আৰু তুমি যদি তাৰ ওপৰত এটা নিউ ৰিডাৰ হয়, তেতিয়াহ'লেতো তোমাৰ বহুত বেছি টাইম লাগিব, বা চেষ্টা কৰিবা যে সোনকালে পঢ়িবলৈ পাৰা তুমি, বাট টাইমটো তাত লাগিবই অবভিয়াছলি, ৰাইট। চ' ইয়াত চোৱা এতিয়া বস্তুবিলাক যে বহুত টাইপৰ মানে ইয়াত জনাৰ্ছ বিলাক আছে, ৰাইট। চ' ফৰ এক্সাম্পল ইয়াত চেল্ফ ইমপ্ৰুভমেণ্ট টপিকটোত মই চাৰ্চ কৰি দিলোঁ। চেল্ফ ইমপ্ৰুভমেণ্ট টপিকটোত যিমান বেছি মানে ইয়াত কিতাপ মানে ওলোৱা হৈছে এতিয়ালৈকে, চ' চব তোমাৰ মুখত মানে মুখৰ আগত মানে আহি যাব, ঠিক আছে। চ' সাকচিড অফ ফৰ ইউৰ চেল্ফ, তাৰপিছত তোমাৰ দ্য মিলেনিয়াৰ মাইণ্ডছেট, এইবিলাক বহুত ডাঙৰ ডাঙৰ ৰাইটাৰ্ছে লেখা, বহুত মানে ধৰা নামী ৰাইটাৰ্ছে লেখা কিতাপ হয়, ঠিক আছে। চ' এইবিলাক যদি ডাউনলোড কৰি পেলাই তুমি পঢ়িবলৈ পাৰা, তেতিয়াহ'লে কিমান ডাঙৰ কথা হ'বলৈ পাৰে, এইটো কিমান মানে তোমাক আগুৱাই নিবলৈ পাৰে বস্তুবিলাক, ৰাইট। চ' ফৰ এক্সাম্পল দ্য ডেইলি ষ্টৰিক বুলি এখন ফেমাছ কিতাপ আছে, সেইখনত মই কৰি পেলাই ইয়াত খালি ডাউনলোড কৰি দিলে হ'ল। ইয়াত অকণমান টাইম লৈ পেলাই তুমি ডাউনলোড কৰি ল'বলৈ পাৰা, লেপটপ মোবাইলত ধুনীয়াকৈ পঢ়িবলৈ পাৰা, ঠিক আছে। কিন্তু যিহেতু মই ক'লো যে ইয়াত খালি তুমি এখন কিতাপ ডেইলি ডাউনলোড কৰিব পাৰিবা, এণ্ড দেটছ নট এন ইছ্যু, ৰাইট। নেক্সট যোনটো আমাৰ ৱেবছাইট হৈছে ডেট ইজ লিব্ৰি বক্স, ঠিক আছে। লিব্ৰি বক্স তোমাৰ বেচিকেলি মই যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে ইয়াত যেনেকৈ তুমি ভেৰাইটি অফ কিতাপ পাবা, দ্য ডেইলি ষ্টৰিক বুলি, যোনবিলাক মানে চেল্ফ ইমপ্ৰুভমেণ্ট ৰিলেটেড হওক, লাইফৰ ৰিলেটেড হওক, যি মানে টপিক আছে ইয়াত দেখা পাইছা, চব টপিকবিলাক ইয়াত আছে, ৰাইট। চ' ইয়াত অকণমান মানে সেইবিলাক মানে ধৰা উল্টা হয়, ঠিক আছে। ইয়াত যদি ধৰা তুমি এণ্টাৰটেইনমেণ্ট বিচাৰিছা বা ফিকশ্যনেল তুমি কিবা শুনিবলৈ বিচাৰিছা, তেতিয়াহ'লে এই লিব্ৰি বক্সটো ওৱান অফ দ্য বেষ্ট ৱেবছাইট হৈছে, য'ত তোমালোকে ফিকশ্যনেল বস্তুবিলাক পাবা। ইয়াত যেনেকৈ তুমি জনাৰত আহি যাবা, জনাৰ ক্লিক কৰাৰ পিছত তুমি ইয়াত চাবলৈ পাৰা চিলড্ৰেন ফিকশ্যন হৈ যাওক, জেনেৰেল হৈ যাওক, তাৰপিছত নন ফিকশ্যন হৈ যাওক, মানে নন ফিকশ্যনো আছে, কিন্তু ফিকশ্যনেল মানে বস্তুবিলাক বেছি হয়, একশ্যন এণ্ড এডভেঞ্চাৰ ফিকশ্যন হৈ যাওক, ৰাইট। চ' ফেণ্টাষ্টিক ফিকশ্যন হৈ যাওক, ফেমিলি লাইফ হৈ যাওক, চব মানে ফিকশ্যনেল বস্তুবিলাক মানে ইয়াত আছে। চ' মই যদি তোমাক ছাজেষ্ট কৰিবলৈ যাওঁ যে নিজৰ ফাল্টু ভিডিঅ' এটা চাই পেলাই ইউটিউবত টাইম ৱেষ্ট কৰাতছে তুমি যদি ফিকশ্যনেল অকণমান যদি এণ্টাৰটেইনমেণ্ট বিচাৰা, তেতিয়াহ'লে তুমি ফিকশ্যনেল ষ্টৰি এটা কিয় নপঢ়াই ইয়াত আহি পেলাই, ৰাইট। ষ্টৰি এটা পঢ়িব নোৱাৰে, তুমি ইয়াত খালি পঢ়িবলৈ পাৰা, যদি পঢ়িবলৈ বিচাৰা যদি পঢ়িবলৈ পাৰা, শুনিব বিচাৰা যদি শুনিবলৈ পাৰা, যিহেতু মানে অডিঅ' প্লেটফৰ্ম এটাও হয় এইটো এটা, ৰাইট। ইয়াত মানুহবিলাকে আহি পেলাই মানে নিজে বস্তুবিলাক মানে আপলোড কৰে, নিজৰ ভইচ দি আপলোড কৰে বস্তুবিলাক, আৰু সেইবিলাকে তুমি মানে ধৰা শুনিবলৈ পাৰা, ৰাইট। নিজৰ ৰিয়েল লাইফ ষ্টৰি কিছুমানো কয়, চ' সেইবিলাকো তুমি শুনিবলৈ পাৰা। আৰু মানে ধৰা যদি বিচাৰা তুমি যে বেলেগ কিবা পঢ়িবলৈ বিচাৰিছা, ইয়াত তুমি ধুনীয়াকৈ আহি পেলাই চাৰ্চ কৰিবলৈ পাৰা, আৰু অকণ বিচাৰি পেলাই মানে তুমি কৰিবলৈ পাৰা, ঠিক আছে। এতিয়া আমি নেক্সট ৱেবছাইটটোত যাওঁ, ডেট ইজ লেট টু গ', অ'কে। লিড টু গ' লিব্ৰি বক্সৰ নিচিনা এটা মানে চিমিলাৰ ৱেবছাইটে হয়, কিন্তু ইয়াত যোনটো কালেকশ্যন হয়, সিহঁতৰ কালেকশ্যনটো বহুত বেছি হয়। যেনেকৈ ফৰ এক্সাম্পল মই জনাৰটোত যদি ইয়াত ক্লিক কৰোঁ, তেতিয়াহ'লে তোমালোকে চাবলৈ পাৰা, তেতিয়াহ'লে বহুত বেছি মানে ধৰা ইয়াত মানে হেৰি আছে, ঠিক আছে। কি হৈ গ'ল এইটো, তাৰপিছত বহুত মানে ইয়াত ভেৰাইটি আছে, এডভেঞ্চাৰ হওক, এপিক হওক, এছে হওক, ফেবল হওক, ফেৰী টেল হওক, ফেণ্টাচি হওক, গথিক হওক, হিষ্ট্ৰী হওক, হৰৰ, ইনফৰমেশ্যনেল, ঠিক আছে। চ' বহুত টাইপৰ মানে ইয়াত ভেৰাইটি জনাৰ আছে। চ' তোমালোকে যিকোনো এটা চিলেক্ট কৰি পেলাই ধুনীয়াকৈ মানে শুনিবলৈ পাৰা। আৰু ইয়াত মানে এটা বস্তু কি ভাল হয়, ফৰ এক্সাম্পল মই এডভেঞ্চাৰত ক্লিক কৰিলোঁ, ঠিক আছে। এডভেঞ্চাৰত মই ক্লিক কৰিলোঁ, এইখন প্ৰথম কিতাপখনতে মই ক্লিক কৰিলোঁ, তাৰপিছত চেপ্টাৰ 1ত ক্লিক কৰাৰ পিছত ইয়াত ধুনীয়াকৈ চাবলৈ পাৰা মই যিবিলাক মানে শুনিব বিচাৰিছোঁ, ইয়াত মই ধুনীয়াকৈ শুনিবও পাৰোঁ, ঠিক আছে।
ইয়াত ধুনীয়াকৈ মই শুনিবও পাৰো আৰু ইয়াত ধুনীয়াকৈ মানে যি কৈ আছে সেইখিনি বস্তু মানে পেৰাগ্ৰাফত লেখাও হৈ আছে ঠিক আছে লেখাখিনি তুমি চাবলৈ পাৰা যদি ধৰা তুমি শুনি পেলাই কিবা এটা বুজি পোৱা নাই তেতিয়াহ'লে ধুনীয়াকৈ চাবলৈ পাৰা ইয়াত ধুনীয়াকৈ লেখা হৈ আছে বস্তুবিলাক ঠিক আছে তো লিভৰি বক্স আৰু লিড টু গো তোমাৰ এটা মানে ধৰা ফিকশ্যনেল টাইপ যদি বস্তু তুমি শুনিবলৈ ভাল পোৱা তেতিয়াহ'লে এই কিটা মানে তোমাৰ কাৰণে বেষ্ট ৱেবছাইটছ হয় নেক্সট ওৱান অফ দ্য বেষ্ট প্লেটফৰ্মছ ফৰ অডিঅ' বুকছ ইজ নান আদাৰ দেন Spotify ঠিক আছে Spotify আমি অকল গান শুনিবলৈ ইউজ কৰো কিন্তু ইয়াত তোমালোকে অডিঅ' বুকো শুনিবলৈ পাৰা ঠিক আছে ভেৰিয়াছ অডিঅ' বুক ইয়াত অকণ বিচাৰিবলৈ অবভিয়াছলি টান হয় তোমালোকে বহুতখিনি বিচাৰিবলৈ লাগে বহুত উল্টা পুল্টা বস্তু আহি যায় ইয়াত ঠিক আছে কিবা এটা যদি বিচাৰা তেতিয়াহ'লে কিবা সেইটো নোপোৱা তুমি কিবা বেলেগ এটা আহি যাব ৰাইট চ' অকণমান বিচাৰিবলৈ লাগে কিন্তু তুমি এবাৰ যদি বিচাৰি ওলাই দিয়া তেতিয়াহ'লে মানে ধুনীয়াকৈ মানে সেই বস্তুটো কেৰি অন কৰিবলৈ পাৰা ঠিক আছে ফৰ এক্সাম্পল মই চাৰ্চ কৰিছো ৰিচ দাদা আহি গ'ল ৰিচ ডেড তাৰপিছত ইয়াত প'ৰ ডেড ৰিচ ডেড প'ৰ ডেড যদি মই চাৰ্চ কৰি দিওঁ তেতিয়াহ'লে ইয়াত চোৱা তোমাৰ চব মানে ধৰা উল্টা পুল্টা বস্তু আহি আছে ৰাইট কিন্তু মই ইয়াত যদি চাৰ্চ কৰি দিওঁ অকণমান যদি চাৰ্চ কৰোঁ ইয়াত দেখা পাই আছা ৰবৰ্ট টি কিয়চাকি যোনজন অথৰ হয় ৰিচ ডেড প'ৰ ডেডৰ চ' ইয়াত তোমালোকৰ মানে ধুনীয়াকৈ চেপ্টাৰবিলাক মানে ইয়াত আনি দিছে ঠিক আছে এতিয়া সেইকেইটা চেপ্টাৰ হয়ো নে নহয়ো মই নাজানো মই যদি ইয়াত দেখা পাই আছে কিমান এলবাম আছে কিমান মানে ধৰা টাইপৰ মানে বেলেগ টাইপৰ মানে প্লেলিষ্ট আছে এইবিলাক ৰাইট চ' ইয়াত মই অকণমান চাৰ্চ কৰিব লাগিব এইটো যদি নহয় তেতিয়াহ'লে মই বেলেগ এলবামলৈ যাবলৈ লাগিব আৰু তাত মানে ধুনীয়াকৈ পাই যাম ন কিন্তু কোনোবা এটা নহয় কোনোবা এটাত মই পাই যাম খালি ইয়াত অকণ বিচাৰিবলৈ টান হয় কিন্তু এবাৰ যদি পাই যাওঁ তেতিয়াহ'লে ধুনীয়াকৈ তুমি সেইটো বস্তু শুনিবলৈ পাৰা ঠিক আছে চ' এইবিলাক মানে চেপ্টাৰ ৱাইজ আহিব তোমাৰ বস্তুবিলাক চেপ্টাৰ ৱাইজ বা ধৰা এটা ধৰা পেৰাগ্ৰাফ ৱাইজ আহিব বস্তুবিলাক বুজাব যেনেকৈ ইয়াত 3 মিনিটৰ বস্তু এটা আছে 3 মিনিটৰ কিবা এটা পেৰাগ্ৰাফ বুজাইছে চাগে ইয়াত চ' তেনেকুৱা ধৰণৰ বস্তুবিলাক আহিব চব ধুনীয়াকৈ তোমালোকে শুনিবলৈ পাৰা ৰাইট চ' স্পটিফাই ওৱান অফ দ্য বেষ্ট প্লেটফৰ্ম হয় যদি তুমি অডিঅ' বুক শুনিব বিচাৰা নেক্সট প্লেটফৰ্ম যোনটো আমাৰ চবৰে ফেভৰেট হয় ডেট ইজ ইউটিউব য'ত তুমি এই ভিডিঅ'টো চাই আছা ঠিক আছে চ' ইউটিউবত অকল তুমি এনেকুৱা ভিডিঅ'ই নহয় কিন্তু তুমি ধৰা অডিঅ' বুক বিলাকো ইয়াত ধুনীয়াকৈ শুনিবলৈ পাৰা সেইটো কাৰণে তুমি খালি চাৰ্চত যাবলৈ লাগে ইয়াত ধুনীয়াকৈ অডিঅ' বুক ওলাই আছে দেখা পাই আছা বা PDF যদি তুমি ডাউনলোড কৰিব বিচাৰা ই বুক যদি ডাউনলোড কৰিব বিচাৰা তেতিয়াহ'লে সেইটো পাৰিবা যিকোনো ৱেবছাইটত গৈ পেলাই সেই ডেছক্ৰিপশ্যনত মানে যিকোনো ভিডিঅ'ত মানে ধৰা ডেছক্ৰিপশ্যনতে তোমাৰ লিংকবিলাক থাকিব তাৰ পৰা মানে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰা ঠিক আছে এতিয়া কাৰণে মই অডিঅ' বুকে অকল দেখাই দিছোঁ তোমাক চ' অডিঅ' বুক যদি এতিয়া চাৰ্চ কৰিবা তেতিয়া ইয়াতে বহুত টাইপৰ মানে ভিডিঅ' আহি যাব ইয়াত 7 ঘণ্টাৰ মানে এক্সপ্লেনেশ্যন এটা আছে 6 ঘণ্টাৰ এক্সপ্লেনেশ্যন আছে ৰাইট ইয়াত আৰু এটা মানে ধৰা 1 ঘণ্টা 1.5 ঘণ্টা এক্সপ্লেনেশ্যন আছে চ' বহুত টাইপৰ মানে বহুত ঘণ্টাৰ মানে এক্সপ্লেনেশ্যন আছে অডিঅ' বুক বিলাক আছে য'ত গোটেই কিতাপখন মানে ধৰা বুজোৱা হৈ গৈছে ঠিক আছে চ' ধুনীয়াকৈ মানে বহি পেলাই কাণত হেডফোন লগাই পেলাই এতিয়া তুমি কিমান ঘণ্টাত কৰিবলৈ পাৰা এইটো তোমাৰ ওপৰত কথা ৰাইট কিন্তু ইয়াত চব বস্তু এভেইলেবল আছে যদি শিকিবলৈ বিচাৰা তেতিয়া চব বস্তুটো ধৰা মানুহে মানে বিচাৰি পেলাই ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মানে ওলাই দিবই চ' আই হোপ তুমি ভিডিঅ'টো চাই পেলাই বহুতখিনি ভেলিউ পালা চাগে শিকিবলৈ পালা চাগে কেনেকৈ কি ক'ত তুমি কৰিবলৈ পাৰা আৰু নিজৰ লাইফত ইমপ্লিমেণ্ট কৰি পেলাই তুমি বহুতখিনি যাতে আগবাঢ়ি যোৱা মই সেইখিনি আশা ৰাখিছোঁ এতিয়া যদি তুমি লাইফত একো ইনকাম কৰা নাই আৰু তুমি নিজৰ ফাৰ্ষ্ট 70,000 টকা 70,000 ৰুপিজ যদি তুমি ঘটিবলৈ বিচাৰিছা তেতিয়াহ'লে সেইটো কেনেকৈ তুমি কৰিবলৈ পাৰা মই এনেকুৱা 5টা চিক্ৰেটছৰ কথা কৈছোঁ যিটো থ্ৰুদি তোমালোকে সেই ফিগাৰটো এচিভ কৰিবলৈ পাৰিবা আৰু তাতছে বেছিহে আনকি তুমি এচিভ কৰিবলৈ পাৰিবা চ' এই ভিডিঅ'টো মই ইয়াত দি দিছোঁ তুমি ভিডিঅ'টো চোৱাগৈ ভালকৈ শিকাগৈ বস্তুবোৰ আৰু নিজৰ লাইফত ইমপ্লিমেণ্ট কৰি পেলাই যাতে তুমি নিজৰ লাইফৰ ফাৰ্ষ্ট 70,000 তুমি ঘটিবলৈ পাৰা মই সেইখিনি আশা ৰাখিছোঁ চ' পটাপট যোৱা ভিডিঅ'টো চোৱাগৈ আই উইল সি ইন দ্য নেক্সট ওৱান বাই